বিশ্বকৰ্মা অৰ্থাৎ সকলোৰে সৃষ্টিকৰ্তা। স্থাপত্যবিদ্যা আৰু শিল্পবিদ্যাৰ নিপুণ হিন্দু দেৱতা বিশ্বকৰ্মা। ঋগ্বেদৰ মতে তেওঁ সৰ্বশক্তিৰ বলত গোটেই বিশ্ব ধৰি ৰাখিছে। তেওঁ দৈহিক স্থাপত্য, অভিযন্ত আৰু বিশ্বৰ সৃষ্টিকৰ্তা হিচাপেও গণ্য কৰা হয়। তেওঁ দেৱতাৰ শিল্পী তথা দেৱতাৰ দেৱশিল্পী হিচাপেও অভিহিত কৰা হয়। বিশ্বকৰ্মা সৰ্বদৰ্শী আৰু সৰ্বজ্ঞ। তেওঁ চকু, মুখমণ্ডল, বাহু আৰু পদ সকলো দিশতে পৰিপক্ক। তেওঁ বাষ্পপতি, মনোযোগ, বনাট্য, কল্যাণকৰ্মী আৰু বিধাতা নামেৰে জনাজাত। দেৱগুৰু বৃহস্পতিৰ ভগ্নী যোগসিদ্ধা তেওঁ মাতৃ আৰু অষ্টমবসু প্ৰভাস তেওঁ পিতৃ। স্থাপত্যবিদ্যা আৰু শিল্প দেৱতা বিশ্বকৰ্মাক ভাৰতত দুটা ভিন্ন ৰূপত পূজা কৰা হয়। উত্তৰ ভাৰতত বৃদ্ধ বিশ্বকৰ্মা আৰু ৰাজহাঁবাহন, সেইদৰে পূব ভাৰতত ডেকা বিশ্বকৰ্মা আৰু হাতীবাহন। বিশ্বকৰ্মা লংকা নগৰী নিৰ্মাণ কৰা বুলি উল্লেখ আছে। তেওঁ বিশ্বভ্ৰমণ নিৰ্মাণ কৰিছিল। লগতে বিষ্ণুৰ সুদৰ্শন চক্ৰ, শিৱৰ ত্ৰিশূল, কুবেৰৰ অস্ত্ৰ, ইন্দ্ৰৰ বজ্ৰ, কাৰ্তিকৰ শক্তি নিৰ্মাণ কৰিছিল। শ্ৰীক্ষেত্ৰ প্ৰসিদ্ধ জগন্নাথ মন্দিৰ তেওঁ নিৰ্মাণ কৰা বুলি উল্লেখ আছে। তদুপৰি ঋখাষ্টত আৰু বহুত ৰাজপ্ৰসাদ নিৰ্মাণৰ কথা উল্লেখ আছে। বিশ্বকৰ্মা পূজা বা বিশ্ব জয়ন্তী ভাৰতৰ কৰ্ণাটক, অসম, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰা প্ৰতি বছৰে ভাদ মাহৰ সংক্ৰান্তি বা কইনা সংক্ৰান্তিত পালন কৰা হয়। এই উৎসৱ প্ৰায় কাৰখানা উদ্যোগবিলাকত পালন কৰা হয়। হিন্দু ধৰ্ম বিশ্বকৰ্মা বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়। ধন্যবাদ।